সেইদিনাই গঢ় লৈছিল মানুহ আৰু মাটিৰ সম্পৰ্ক। যিদিনাই ভোকত থাকিব নোৱাৰি মাটি আজুৰি নিস্বাৰ্থভাৱে কাঢ়ি আনিছিলোঁ প্ৰকৃতিৰ বীজ। সেই সময়ত সৃষ্টি হৈছিল মাটি আৰু পানীৰ সম্পৰ্ক। যি সময়ে শুকানতাৰ প্ৰকোপ গুচাব পিহাইছিল হৃদয় উজাৰি। এনেদৰে গঢ় লৈছিল কিজানি এটি এটি অচিনাকি সম্বন্ধৰ। এটি দুটি পুৱাৰ কিৰণে আঁকিছিল হেঙুলী আভাস। মৰম, ভালপোৱা, প্ৰেম, ঘিণ প্ৰতিটোৰেই একো একোটা নিবাস।